সৰ্বানন্দ সোণোৱাল মহোদয়ক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। আৰু আমি মাননীয় মন্ত্ৰী মহোদয়ক মঞ্চৰ একেবাৰে সন্মুখ ভাগলৈ আগবাঢ়ি গৈ আমাৰ এই বিশেষ ক্ষণটোৰ শুভাৰম্ভ কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। প্ৰথমে আমি ৰিভাৰ ফ্ৰণ্ট পেছেঞ্জাৰ জেটি নদীঘাট সুসজ্জিতকৰণেৰে উত্তৰ পূব সীমান্ত ৰেলৱেৰ অধীনত সম্পূৰ্ণ হৈ উঠা এই বিশেষ প্ৰকল্পৰ আমি শুভাৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ। এয়া মাননীয় মন্ত্ৰী মহোদয়ে এয়া শুভাৰম্ভ কৰিছে। পুনৰবাৰ উপস্থিত দৰ্শকৰ পৰা এজাৰি জোৰদাৰ হাত চাপৰি বিচাৰিছোঁ। ধন্যবাদ। দ্বিতীয়তে আমি শুভাৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ ফ্লটিং জেটি বগীবিল আৰু গুইজানত নিৰ্মাণ কৰিবলৈ আগবঢ়া ফ্লটিং পাৰঘাটৰ আমি আধাৰশিলা কৰিবলৈ আগবাঢ়িছোঁ আৰু তাৰ বাবে মই মন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ। এয়া আপোনালোকে দেখা পাইছে ইতিমধ্যে আমাৰ আধাৰশিলাও ইতিমধ্যে আৰম্ভ হৈ গৈছে। গতিকে নিশ্চয়কৈ এইটো এটা খুবেই ঐতিহাসিক ক্ষণ। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বাবে পৰ্যটন ক্ষেত্ৰ লগতে জল পৰিবহণৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ অভিলেখ সৃষ্টি হৈছে। আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই কাৰ্যপন্থাই নিশ্চয়কৈ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ আৰ্থ সামাজিক দিশত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। উপস্থিত সুধীবৃন্দ, এইবাৰ আমি বক্তব্য আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ। অসম তথা ভাৰতবৰ্ষৰ উন্নয়নৰ বাবে অহৰ্নিশে প্ৰয়াস কৰা কেন্দ্ৰীয় চৰকাৰৰ বন্দৰ জাহাজ জল পৰিবহণকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ বিভাগত শক্তিশালী মন্ত্ৰী তথা অসমবাসী ৰাইজৰ অতিকৈ শ্ৰদ্ধাৰ অতিকৈ আদৰৰ প্ৰত্যেকগৰাকী অসমবাসীৰ হিয়াৰ আমঠু মাননীয় সৰ্বানন্দ সোণোৱাল মহোদয়ক তেখেতৰ বহুমূলীয়া বক্তব্য আগবঢ়াবলৈ আমি অনুৰোধ জনাইছোঁ আৰু তাৰ লগে লগে ৰাইজক এজাৰি জোৰদাৰ হাত চাপৰি দিবলৈ অনুৰোধ জনাইছোঁ। भारत माता की अलप जरूर के कब दे भारत माता की भारत माता की আজি এই অনুষ্ঠানত আমাৰ মাজত উপস্থিত থকা ডিব্ৰুগড় লোকসভা সমষ্টিৰ জনপ্ৰিয় সাংসদ তথা কেন্দ্ৰীয় চৰকাৰৰ কেইবাটাও বিভাগৰ মাননীয় ৰাজ্যিক মন্ত্ৰী পৰম শ্ৰদ্ধেয় ৰামেশ্বৰ তেলী ডাঙৰীয়া, ইনলেণ্ড ৱাটাৰৱেজ অথৰিটি অফ ইণ্ডিয়াৰ অধ্যক্ষ সঞ্জয় বন্দ্যোপাধ্যায়জী, NF ৰেলৱে জেনেৰেল মেনেজাৰ अंशुल गुप्ता जी, डिब्रुगढ़ विश्वविद्यालय माननीय उपाचार्य डॉक्टर जितेन हाजरिका डांगरिया, डिब्रुगढ़ जिलार उपायुक्त विश्वजित पेगु डांगरिया, डिब्रुगढ़ पौरसभार पौरपति डॉक्टर सैकत पात्र डांगरिया, उपाध्यक्ष उज्जवल फुकन डांगरिया, डिब्रुगढ़ डेवलपमेंट अथॉरिटीर अध्यक्ष असीम हाजरिका डांगरिया, BCPLर CEO विजय कुमार पाल डांगरिया,
NF Railway DRM Vijay Kumar Mishra Dangoria, Inland Waterways Authority of India Regional Head Hansalok S. Silva Kumarji, Ahom Sarkarar Inland Waterways Transporter Hansalok Partho Pegu Dangoria, উপস্থিত শ্ৰীমতী পহেলিকা শৰ্মা ডাঙৰীয়ানী, ডিব্ৰুগড় আৰক্ষী অধীক্ষক স্বাতং মিশ্ৰ ডাঙৰীয়া আৰু অসম গেছ কোম্পানীৰ উপাধ্যক্ষ ইন্দু গগৈ ডাঙৰীয়াৰ লগতে আজি অনুষ্ঠানত উপস্থিত থকা পৰম শ্ৰদ্ধা ৰাইজ আৰু সাংবাদিক বন্ধুসকল, জয় জয়তী আজি শুভক্ষণত সমবেত হোৱা আপোনালোক সকলোৰে প্ৰতি মই মোৰ আন্তৰিক শুভেচ্ছা আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আজি দিনটোত ভাৰতীয় ৰেল মন্ত্ৰালয় আৰু পোৰ্ট শ্বিপিং ৱাটাৰৱেজ যৌথ প্ৰচেষ্টাত আৰু অসম চৰকাৰৰ সহযোগত আমি বগীবিলত ৰিভাৰ ফ্ৰণ্ট টুৰিষ্ট জেটি নিৰ্মাণ কৰিবলৈ সক্ষম হ'লোঁ আৰু আগন্তুক দিনত এই বগীবিলতে যাতে মালবাহী জাহাজ আৰু যাত্ৰীবাহী জাহাজ অহা যোৱা কৰিব পৰাকৈ বগীবিল আৰু গুইজান তিনিচুকীয়া দুইটা ঠাইতে ফ্লোটিং জেটি নিৰ্মাণ কৰাৰ বাবে আজি আধাৰশিলা স্থাপন কৰিলোঁ। আপোনালোক সকলোৱে জানে যে ইংৰাজৰ শাসনকালত আমাৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ যিমানবিলাক উৎপাদিত সামগ্ৰী সেই সময়ত ৰাস্তা পদূলি নাছিল, ৰেল লাইনৰ বিশেষ ব্যৱস্থা নাছিল, সীমিত আছিল, কিন্তু সেই সময়ত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ উৎপাদিত বিভিন্ন সামগ্ৰী তেলী ডাঙৰীয়াই কোৱাৰ দৰে কাঠেই হওক, কয়লাই হওক, তেলেই হওক, চাহপাতেই হওক, অন্যান্য খাদ্য সামগ্ৰী এই সকলোবিলাক এই ব্ৰহ্মপুত্ৰ বুকুৱেদি নাৱেৰে ভাপ ইঞ্জিনৰ যোগেদি ইয়াৰ পৰা বৰ্তমান বাংলাদেশৰ মাজেৰে গৈ কলিকতা বন্দৰত সেইবিলাক থোৱা হৈছিল আৰু তাৰ পৰা ডাঙৰ সাগৰত চলা জাহাজৰ যোগেদি বিশ্বৰ বিভিন্ন প্ৰান্তলৈ আমাৰ উৎপাদিত সামগ্ৰীবিলাক বিশ্ব বজাৰত আমি বিক্ৰী কৰিবলৈ সক্ষম হৈছিলোঁ। সেই দৃশ্য আজি আমি পুনৰ মনত পেলাব লাগিব আৰু এইখন নদীয়ে মহাবাহু ব্ৰহ্মপুত্ৰই আমাক কেৱল সুন্দৰ এটা পৰিৱেশ প্ৰদান কৰিছে, জলবায়ু প্ৰদান কৰিছে এনে নহয়, কেৱল ব্ৰহ্মপুত্ৰ দুই দাঁতিত থকা মানুহক হাৰুৱা মাটি সৃষ্টি কৰিছে, সুন্দৰ সেউজীয়া বনাঞ্চল গঢ় দিছে আৰু ইয়াত পশু পক্ষী পোক পৰুৱা মানৱ সমাজে জীৱন ধাৰণ কৰিব পৰাকৈ সুন্দৰ এটা বাতাবৰণ সৃষ্টি কৰি আহে নহয়। ব্ৰহ্মপুত্ৰ আমাৰ সভ্যতা, ব্ৰহ্মপুত্ৰ আমাৰ সংস্কৃতি, ব্ৰহ্মপুত্ৰ আমাৰ অৰ্থনীতি, এই কথাটো আমি সকলোৱে মূল্যাংকন কৰিব পাৰিব লাগিব, গভীৰভাৱে উপলব্ধি কৰিব লাগিব। আজিৰ তাৰিখত আমি সকলোৱে জানো মানৱ সভ্যতা উৎপত্তি হৈছিল নদীৰ দাঁতিত, অৰ্থাৎ মানুহে যাতায়াত ব্যৱস্থাৰ যোগেদিহে নিজৰ জীৱনটোক আগুৱাই নিব পাৰে, এঠাইৰ পৰা আন ঠাইলৈ যাব পাৰে, আদান প্ৰদান কৰিব পাৰে, বেহা বেপাৰ কৰিব পাৰে, শিক্ষা সংস্কৃতি প্ৰসাৰ কৰিব পাৰে, বিকাশ কৰিব পাৰে, অৰ্থনৈতিক বুনিয়াদ গঢ় দিব পাৰে। গতিকে সেইবাবে জলপথক বিশেষভাৱে প্ৰাধান্য দিয়াৰ নিমিত্তে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই গোটেই ভাৰতবৰ্ষতে এটা বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে। আপোনালোকে জানে ভাৰতবৰ্ষৰ 9খন ৰাজ্য আৰু প্ৰায় 4খন কেন্দ্ৰীয় শাসিত অঞ্চল, গুজৰাটৰ পৰা একেবাৰে কেৰালা হৈ পেলাই মাদ্ৰাজ হৈ বেংগললৈকে, এইফালে বংগোপসাগৰ, এইফালে আৰৱ সাগৰ, এই উপকূলীয় পথৰ দৈৰ্ঘ্য হ'ল 7,500 কিলোমিটাৰ।
7,500 কিলোমিটাৰ কষ্ট লাইন আৰু এইফালে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বিশেষ প্ৰচেষ্টা আৰু উদ্যোগৰ বাবে এতিয়া ভাৰতবৰ্ষত ৰাষ্ট্ৰীয় জলপথ হিচাপে স্বীকৃতি বুটলিবলৈ সক্ষম হৈছে 111খন নদীয়ে 111খন নদী এতিয়া ৰাষ্ট্ৰীয় জলপথ হিচাপে স্বীকৃতিপ্ৰাপ্ত একেবাৰে উত্তৰ ভাৰতৰ পৰা দক্ষিণ ভাৰতলৈকে পূব ভাৰতৰ পৰা পশ্চিম ভাৰতলৈকে আৰু ইয়াৰ দৈৰ্ঘ্য হ'ল 14,500 কিলোমিটাৰ অৰ্থাৎ সাগৰৰ উপকূলীয় পথৰ দৈৰ্ঘ্য হ'ল 7,500 কিলোমিটাৰ আৰু ৰাষ্ট্ৰীয় বেহা বেপাৰ আৰু অহা যোৱা যাত্ৰীবাহী জাহাজে হওক বা মালবাহী জাহাজে হওক আৰু এই মহাবাহুৰ ব্ৰহ্মপুত্ৰদী বা জলপথেদি বিভিন্ন ধৰণৰ পৰ্যটকসকলে অহা যোৱা কৰিব পৰাকৈ এটা সুন্দৰ ব্যৱস্থা নদীৰ দাঁতিত সাগৰৰ দাঁতিত নিৰ্মাণ কৰাৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যি লক্ষ্য স্থিৰ কৰিছে আৰু তেখেতে 2014 চনতে প্ৰধানমন্ত্ৰী হৈ এই গোটেই বিষয়বিলাক অধ্যয়ন কৰি গৱেষণা কৰি আমাৰ বাবে বিভিন্ন আঁচনি হাতত লোৱাৰ নিমিত্তে যি তেখেতে পৰামৰ্শ দিলে নিৰ্দেশ দিলে ইয়াৰ ফলশ্ৰুতিতে আজি আপোনালোকে যেতিয়া অধ্যয়ন কৰিব তেতিয়া দেখিব সাগৰমালা প্ৰগ্ৰামৰ যোগেদি কাৰ্যসূচীৰ যোগেদি গুজৰাটৰ পৰা একেবাৰে কেৰালা হৈ বেংগললৈকে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰায় 200মান ডাঙৰ বন্দৰ সাগৰ দাঁতিত সৰু বন্দৰ আছে কিছুমান ৰাজ্য চৰকাৰে ডেভেলপ কৰিছে কিছুমান কেন্দ্ৰীয় চৰকাৰে ডেভেলপ কৰিছে আৰু কিছুমান ব্যক্তিগত খণ্ডত গঢ় লৈ উঠিছে আৰু সেই সাগৰীয় পথেদি সেই বন্দৰৰ প্ৰায় ভাৰতবৰ্ষৰ উৎপাদিত সামগ্ৰী দেশ বিদেশলৈ যোৱা হয় আৰু ঠিক তেনেধৰণে বিদেশৰ পৰা আমাক যিখিনি যাৱতীয় সামগ্ৰী আমাৰ দেশৰ 130 কোটি মানুহৰ বাবে লাগে সেইখিনি আমি তেখেতসকলৰ পৰা আমদানি কৰোঁ আমদানি ৰপ্তানি ব্যৱস্থাটো তেনেধৰণে হয় ঠিক তেনেধৰণে নদী এই ব্ৰহ্মপুত্ৰ হওক গংগা হওক মহানদী হওক তৃপ্তি হওক কাবেৰী হওক নৰ্মদা হওক যিমানবিলাক আমাৰ ৰাষ্ট্ৰীয় জলপথ আছে ঘাই জলপথ আছে সেই জলপথেদি আমাৰ জাহাজ অহা যোৱা কৰিব পৰাকৈ বিভিন্ন ধৰণে য'ত নদীৰ গভীৰতাৰ প্ৰয়োজন হয় তাক ড্ৰেজিং কৰি পেলাই হ'লে নদীৰ গভীৰতা বৃদ্ধি কৰা হৈছে আৰু নদীৰ দাঁতিত আজি যেনেধৰণে আপোনালোকে দেখিছে এনেধৰণে টুৰিষ্ট জেটি আৰু কাৰ্গো ভেছেল জেটি পেছেঞ্জাৰ ভেছেল জেটি ইত্যাদি নিৰ্মাণ কৰা হৈছে যাতে এই নদীৰ দাঁতিত আমাৰ জনসাধাৰণে বিভিন্ন ধৰণে বেহা বেপাৰৰ পৰা আৰম্ভ কৰি বিভিন্ন পৰ্যটনৰ ক্ষেত্ৰতো বিশেষ উদ্যোগ ল'ব পাৰে আৰু এনেধৰণে ৰাজ্যখনৰ জনসাধাৰণৰ অৰ্থনৈতিক অৱস্থা টনকিয়াল কৰাৰ উপৰিও কৰ্মসংস্থাপন আৰু আমাৰ গোটেই পৰিৱেশটো সম্পূৰ্ণৰূপে প্ৰদূষণমুক্ত কৰি ৰখাৰ সংকল্প গ্ৰহণ কৰিব পাৰে আৰু সেই লক্ষ্যৰে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মেৰিটাইম ইণ্ডিয়া ভিছন 2030 সাগৰমালা প্ৰগ্ৰাম আৰু আমাৰ গংগা যিটো বিকাশ প্ৰজেক্ট জলমাৰ্গ বিকাশ প্ৰজেক্ট ঠিক তেনেধৰণে আঠ গংগা মহাবাহু ব্ৰহ্মপুত্ৰ এই কাৰ্যসূচীবিলাকক সফল ৰূপ দিয়াৰ বাবে তেখেতে যিখিনি আমাৰ বিভাগক নিৰ্দেশনা দিছে এই নিৰ্দেশনাবিলাক আজি ৰূপায়ণ কৰাৰ বাবে আমি ভাৰত চৰকাৰৰ কেইবাটাও মন্ত্ৰালয় ঐক্যবদ্ধ হৈছোঁ ৰেলৱে মন্ত্ৰালয় মিনিষ্ট্ৰী অফ ৰোড হাইৱে সাৰ্ফেচ ট্ৰান্সপোৰ্ট ইত্যাদি ইত্যাদি ৰেলৱে ৰোড আৰু পোৰ্ট আৰু এয়াৰপোৰ্ট ইত্যাদি ইত্যাদি বিভিন্ন মন্ত্ৰালয় যৌথভাৱে মিলিত প্ৰচেষ্টাৰে আন্তঃগাঁথনি আমি ইয়াৰ উন্নয়ন সম্ভৱ কৰি তুলিছোঁ আৰু আন্তঃগাঁথনি উন্নয়ন হোৱাৰ বাবে আজি আমাৰ যাতায়াত ব্যৱস্থা সুচল হৈছে আৰু যোগাযোগ ব্যৱস্থা সুচল হৈছে আৰু ব্যৱসায় বাণিজ্য শক্তিশালীভাৱে আগুৱাই যাবলৈ সক্ষম হৈছে গতিকে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত আজি অসম তথা উত্তৰ পূৰ্বাঞ্চলে বহু দিশত নিজৰ যোগ্যতা প্ৰদৰ্শন কৰিবৰ কাৰণে সুন্দৰ সুযোগ লাভ কৰিছে
আজি আপোনালোকে ইয়াত যিটো দৃশ্য দেখিছে, ইয়াত যিটো পৰিকল্পনা হাতত লোৱা হৈছে, যিটো ইয়াত আঁচনি নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰা হৈছে, এইবিলাক কেৱল সম্ভৱ হৈছে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বাবে। তেখেতে উত্তৰ পূৰ্বাঞ্চলক ভাল পায় আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজৰ উন্নয়ন বিচাৰে, ৰাইজৰ শান্তি বিচাৰে, ৰাইজৰ প্ৰগতি বিচাৰে, ৰাইজৰ সুৰক্ষা বিচাৰে। গতিকে গোটেইকেইটা বিষয়ত তেখেতে যোৱা 8 বছৰৰ ভিতৰত শক্তিশালী পদক্ষেপৰ যোগেদি আজি অসম তথা উত্তৰ পূৰ্বাঞ্চলক উন্নয়নৰ দিশত ক্ষিপ্ৰতাৰে আগুৱাই লৈ যাবলৈ সক্ষম হৈছে। গতিকে মই আজি এনেধৰণে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া আমাক আগবঢ়োৱা সহযোগিতাৰ বাবে, তেখেতৰ আশীৰ্বাদৰ বাবে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজৰ হৈ মই তেখেতক গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি তেখেতে আপোনালোকে নিজেও দেখিছে অসমৰ কথা, উত্তৰ পূৰ্বাঞ্চলৰ কথা ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় মঞ্চত হয়, আন্তঃৰাষ্ট্ৰীয় মঞ্চত তেখেতে সদায় গুণানুকীৰ্তন কৰে। উত্তৰ পূৰ্বাঞ্চলক তেখেতেই কৈছে দেশৰ আটাইতকৈ শক্তিশালী অঞ্চল হৈছে উত্তৰ পূৰ্বাঞ্চল। সেইবাবে তেখেতে উত্তৰ পূৰ্বাঞ্চলক অষ্টলক্ষ্মী বুলি অভিহিত কৰিছে। আৰু এই অষ্টলক্ষ্মী অৰ্থাৎ সম্পদৰ ভঁৰাল, সম্ভাৱনাৰ ভঁৰাল, শক্তিৰ ভঁৰাল। গতিকে এই ভঁৰাল আগন্তুক দিনত ভাৰতবৰ্ষৰ উন্নয়নৰ বাবে আধুনিক ভাৰত, আত্মনিৰ্ভৰ ভাৰত নিৰ্মাণ কাৰ্যত উত্তৰ পূৰ্বাঞ্চলে প্ৰধান ইঞ্জিনৰ ভূমিকা পালন কৰিব লাগিব, প্ৰধান ভূমিকা পালন কৰিব লাগিব, মুখ্য ভূমিকা পালন কৰিব লাগিব। উত্তৰ পূৰ্বাঞ্চলৰ প্ৰগতি হ'লেহে ভাৰতবৰ্ষৰ প্ৰগতি সম্ভৱ হ'ব। গতিকে এই কথাবিলাক কোনোবা এজন মানুহে যদি বাৰুকৈ উপলব্ধি কৰিছে, সেইগৰাকী মহান নেতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া। গতিকে আজি বগীবিলৰ ৰাইজ, আপোনালোকে ইয়াত মৰাণ সমষ্টি, লাহোৱাল সমষ্টি, ডিব্ৰুগড় সমষ্টি, বিভিন্ন সমষ্টিৰ ৰাইজ আছে, আমাৰ ধেমাজি জোনাইৰ ৰাইজ আছে। আজি আপোনালোকে এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰিবলৈ আহিছে। এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰি এটি কথা আপোনালোকে নিশ্চিতভাৱে ঘৰলৈ লৈ যাব লাগিব। এই ব্ৰহ্মপুত্ৰখনক আমি অতদিনে ভাবি থাকোঁ যে এইখন ব্ৰহ্মপুত্ৰই বানপানী সৃষ্টি কৰে, খহনীয়া সৃষ্টি কৰে, কিন্তু এই ব্ৰহ্মপুত্ৰই আমাক সভ্যতা প্ৰদান কৰিছে। ব্ৰহ্মপুত্ৰ হৈছে আমাৰ সংস্কৃতি, ব্ৰহ্মপুত্ৰ হৈছে আমাৰ পৰিচয়, ব্ৰহ্মপুত্ৰ হৈছে আমাৰ জলবায়ু, ব্ৰহ্মপুত্ৰই আছে আমাৰ অৰ্থনীতি। এই ব্ৰহ্মপুত্ৰই, মহাবাহু ব্ৰহ্মপুত্ৰই অসমৰ তথা উত্তৰ পূৰ্বাঞ্চলৰ অৰ্থনৈতিক অৱস্থা টনকিয়াল কৰিবৰ বাবে যুগে যুগে উল্লেখযোগ্য ভূমিকা পালন কৰি আহিছে। গতিকে এই ব্ৰহ্মপুত্ৰৰ মহত্ব, ব্ৰহ্মপুত্ৰৰ তাৎপৰ্য, ব্ৰহ্মপুত্ৰৰ গুৰুত্ব আমি সকলোৱে উপলব্ধি কৰিব লাগিব। গতিকে আজি এই ভাৰতীয় ৰেল মন্ত্ৰালয়ৰ সহযোগত আমি যিখিনি কাম ইয়াত সম্ভৱ কৰিলোঁ, ইয়াৰ বাবে মই মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক বিশেষভাৱে ধন্যবাদ জনাইছোঁ। লগতে ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱ ডাঙৰীয়াকে মই ধন্যবাদ জনাইছোঁ। তেখেতৰ নামত হাততালি এটা দিয়ক অশ্বিনী বৈষ্ণৱ। কাৰণ মই তেখেতক যিদিনাখন ক'লোঁ ইয়ালৈ মই আহিছিলোঁ, আমাৰ ইয়াত GM আছে, গুপ্তা ডাঙৰীয়া, আমাৰ মিশ্ৰ ডাঙৰীয়া আছে, আমি বন্ধুপাদা, আমি সকলোৱে ৰামেশ্বৰ তেলী একেলগে আমি ইয়ালৈ আহিছিলোঁ তেতিয়া মই তেখেতক কৈছিলোঁ যে আপুনি ৰেল মন্ত্ৰী হিচাপে আমাৰ ব্ৰহ্মপুত্ৰৰ দাঁতিত ভাৰতীয় ৰেল বিভাগৰ তৰফৰ পৰা কিছু সংখ্যক আপোনালোকে ইয়াত আমাৰ ৰিভাৰ ফ্ৰণ্ট টুৰিষ্ট জেটি বনাব লাগে। ৰিভাৰ ফ্ৰণ্ট টুৰিষ্ট জেটি অৰ্থাৎ নদীৰ দাঁতিয়েদি যাতে সুন্দৰ ব্যৱস্থা কৰিব লাগে আন্তঃগাঁথনি, যাতে আমাৰ জাহাজবিলাকে আহি পেলাই ইয়াত ৰ'ব পাৰে আৰু পেচেঞ্জাৰ নামিব পাৰে, বস্তু বাহিনী নমাব পাৰে, বস্তু বাহিনী উঠাব পাৰে। তেতিয়া লগে লগে তেখেতে উত্তৰ দিছিল, মই সম্পূৰ্ণৰূপে আন্তৰিকতাৰে সহযোগিতা আগবঢ়াম। কাৰণ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশনাৰ ভিত্তিত আমি সকলো ভাৰত চৰকাৰৰ মন্ত্ৰালয় একেলগে কাম কৰোঁ। আজি পেট্ৰলিয়াম মিনিষ্টাৰ ৰামেশ্বৰ তেলী ডাঙৰীয়া আছে, পেট্ৰলিয়াম মিনিষ্টাৰ আমি একেলগে মিলি কাম কৰোঁ। আজি অন্যান্য বিভাগৰ ফাৰ্টিলাইজাৰ মিনিষ্টাৰ হওক বা এভিয়েশ্যন মিনিষ্টাৰ হওক বা ৰোড ছাৰ্ফেচ ট্ৰান্সপৰ্ট মিনিষ্টাৰ হওক, হাইৱে মিনিষ্টাৰ হওক বা ৰেলৱে মিনিষ্টাৰ হওক, সকলোৱে মিলিত প্ৰচেষ্টাৰে আমি কাম কৰোঁ। আৰু আজি এই কামৰ সফলতাৰ অন্তৰালত ৰাজ্য চৰকাৰে যিখিনি, অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত চলা অসম চৰকাৰে যিখিনি সহযোগিতা আগবঢ়াইছে, মই অসম চৰকাৰকো বিশেষভাৱে ধন্যবাদ জনাইছোঁ। কাৰণ আমি একেলগে মিলি কাম কৰিব লাগিব। টিম ইণ্ডিয়া, সবকা সাথ, সবকা বিকাশ,
सबका विश्वास और सबका प्रयास अर्थात আমি সকলোৱে পৰিশ্ৰম কৰিব লাগিব সকলোৱে একেলগে মিলি কাম কৰিব লাগিব তেতিয়া আমাৰ শক্তি বৃদ্ধি হ'ব তেতিয়া আমাৰ লক্ষ্য স্থানত আমি মৰ্যাদা সহকাৰে উপনীত হ'বলৈ সক্ষম হ'ম গতিকে আজি মই ভাবো এই বগীবিল ৰামেশ্বৰ তেলী ডাঙৰীয়া কোৱাৰ দৰে ইয়াত ৰেল কাম ৰোড ব্ৰিজ ভাৰতবৰ্ষৰ আটাইতকৈ দীঘল এইখন ব্ৰিজ মাননীয় প্ৰধানমন্ত্ৰীৰ হাতেৰে উন্মোচন কৰা হৈছিল আপোনালোকৰ মনত আছে গতিকে এইখন বগীবিলৰ দাঁতিতে আকৌ ভাৰতীয় ৰেলে সুন্দৰ এটা ব্যৱস্থা কৰিলে ভাৰত চৰকাৰ পোৰ্ট শিপিং ৱাটাৰৱেজ মন্ত্ৰালয়ৰ তৰফৰ পৰা উদ্যোগ লোৱা হৈছে অসম চৰকাৰৰ সহযোগত গতিকে আগন্তুক দিনত এই অঞ্চলতে এটা ফ্লোটিং জেটি নিৰ্মাণ কৰা হ'ব যাতে ভৱিষ্যতৰ দিনত যদি বানাৰসৰ পৰা জাহাজ আহে কলকাতাৰ পৰা জাহাজ আহে গুজৰাটৰ পৰা জাহাজ আহে বম্বেৰ পৰা জাহাজ আহে যাতে এই ডিব্ৰুগড় এই পোৰ্টত জেটিৰ ওচৰত যাতে তেখেতসকলে সুন্দৰভাৱে ৰব পাৰে আৰু তাৰ পেছেঞ্জাৰ নামিব পাৰে আৰু বিভিন্ন ধৰণৰ সামগ্ৰী উঠাব পাৰে নমাব পাৰে গতিকে সেই ব্যৱস্থাৰ বাবে এনে ধৰণৰ আন্তঃগাঁথনি শক্তিশালী কৰা হৈছে ইয়াৰ ফলত প্ৰত্যক্ষ আৰু পৰোক্ষ বহুত সংস্থাপন লাভ সেইবাবে মই স্থানীয় বগীবিল ৰাইজৰ অঞ্চলক আন্তৰিকতাৰে শ্ৰদ্ধা সহকাৰে অনুৰোধ জনাইছো আপোনালোকে ধৈৰ্য ধৰিব লাগিব এইবিলাক সম্পূৰ্ণ হওঁতে কিছুদিন লাগিব কিন্তু এই কথা নিশ্চিত এইবিলাক সম্পূৰ্ণ হোৱাৰ পাছত হাজাৰ হাজাৰ মানুহে এই দৃশ্য চাবলৈ আহিব আৰু ইয়াৰ নতুন পথৰ সন্ধান আপোনালোকে আৱিষ্কাৰ কৰিবলৈ সক্ষম হ'ব গতিকে সেইবাবে স্থানীয় বগীবিল অঞ্চলৰ ৰাইজৰ সহযোগিতা একান্তই আমাৰ সকলোৰে কাম্য কাৰণ আমি এইবিলাক বস্তু নিৰ্মাণ কৰিছো ভাৰত চৰকাৰৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ সহযোগত কিন্তু ইয়াৰ চোৱা চিতা কৰা দায়িত্ব আপোনালোকে সকলোৱে নিজৰ বুলি আপোনালোকে গ্ৰহণ কৰিব লাগিব এটি কথা শুনি ভাল পাব আমাৰ যেটো ৰিভাৰ ক্ৰুজ আৰু কোষ্টেল ক্ৰুজ অৰ্থাৎ সাগৰৰ দি যেনে ধৰণে বিভিন্ন পৰ্যটকসকলে জাহাজেদি বিলাহিতা তেখেতসকলৰ পৰ্যটকসকলে যাত্ৰা কৰে এক্সপিডিশ্যন ক্ৰুজ এডভান্সেছ ক্ৰুজ লাক্সাৰী ক্ৰুজ এনে ধৰণৰ বিভিন্ন সুন্দৰ সুন্দৰ জাহাজত ঠিক সাগৰত যেনে ধৰণে কৰে নদীৰ তো তেনে ধৰণে ৰিভাৰ ক্ৰুজ ৰিভাৰটো নদীটো তেনে ধৰণে সুন্দৰ পৰ্যটকসকলৰ বাবে জাহাজ নিৰ্মাণ কৰা হৈছে এঠাইৰ পৰা আন ঠাইলৈ পৰ্যটকসকলৰ ইচ্ছা কৰাৰ দৰে তেখেতসকলক অহা যোৱা কৰাৰ ব্যৱস্থা কৰা হৈছে ঠিক তেনে ধৰণে আমাৰ হাততো পৰিকল্পনা আছে অহা জানুৱাৰী মাহত আপোনালোকৰ বাবে এটি শুভ বাৰ্তা এখন ৰিভাৰ ক্ৰুজ এখন জাহাজ আহিব বানাৰসীৰ পৰা আহিব প্ৰায় 4000 কিলোমিটাৰ অতিক্ৰম কৰি তেখেতসকলে ডিব্ৰুগড় পাবহি 4000 কিলোমিটাৰ দৈৰ্ঘ্য আৰু তাত বিভিন্ন দেশৰ বিভিন্ন অঞ্চলৰ পেছেঞ্জাৰ থাকিব তেখেতসকল পৰ্যটক তেখেতসকলে গোটেই ইউপি বিহাৰ ঝাৰখণ্ড ৱেষ্ট বেংগল বাংলাদেশ অসম তেখেতসকলে ইয়াত ডিব্ৰুগড়ত আহি পেলাই পদাৰ্পণ কৰিব তেখেতসকলে আৰম্ভ কৰিব জানুৱাৰী মাহত আৰু ইয়াত মাৰ্চ মাহত পাবহি প্ৰায় 4000 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই পথছোৱা তেখেতসকলে অহাৰ লগে লগে এই গোটেই অঞ্চলটোৰ বিষয়ে পৃথিৱীয়ে উমান পাব আটাইতকৈ ৰিভাৰ ক্ৰুজ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ হিচাপে ইয়াক চিহ্নিত কৰা হ'ব গতিকে সেইকাৰণে মই ভাবোঁ যে বগীবিলৰ ৰাইজ দুই দাঁতিত থকা এফালে জোনাই এফালে মৰাণ ডিব্ৰুগড় জিলা ধেমাজি জিলা দুইখন জিলাৰ জনসাধাৰণে আগন্তুক দিনত এই অঞ্চললৈ বিভিন্ন দেশ বিদেশৰ যেতিয়া মানুহ আহিব তেতিয়া আপোনালোকে আন্তৰিকতাৰে অতিথি দেৱভৱ সকলোকে আন্তৰিকতাৰে স্বাগতম জনাব লাগিব মানুহে যাতে ইয়াত থাকি ভাল পাই যায় গতিকে আগন্তুক দিনত বহু আন্তঃগাঁথনি ব্যৱস্থা শক্তিশালী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু এটি কথা মনত ৰাখিব মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সকলো ক্ষেত্ৰতে অসম তথা উত্তৰ পূৰ্বাঞ্চলক বিশেষ গুৰুত্ব প্ৰদান কৰি আহিছে আপোনালোকে দেখিছে তেখেতে আগবঢ়োৱা সহযোগিতাৰ বাবে আজি উত্তৰ পূৰ্বাঞ্চলক ভাৰতবৰ্ষৰ বা বিদেশৰ মাটিটো মৰ্যাদা সহকাৰে সম্বোধন কৰে আৰু সকলোৱে জানে যে এই অঞ্চল সাধাৰণ অঞ্চল নহয় অত্যন্ত সম্পদ সম্ভাৱনা শক্তিৰে পৰিপূৰ্ণ এই অঞ্চল গতিকে আজি আমাক সেই পৰ্যায়লৈকে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যি আন্তৰিকতাৰে শ্ৰদ্ধা ভক্তি সহযোগিতা আগবঢ়াইছে তাৰ বাবে মই ভাবোঁ উপস্থিত ৰাইজে আন্তৰিকতাৰে এটা হাত চাপৰি তেখেতক আশীৰ্বাদ দিয়া উচিত নৰেন্দ্ৰ মোদী জিন্দাবাদ নৰেন্দ্ৰ মোদী জিন্দাবাদ আমি আগন্তুক দিনত
মহাবাহু ব্ৰহ্মপুত্ৰৰ উপৰিও বৰাক নদী আৰু বুঢ়ীদিহিং বহু আমাৰ অসমৰ বুকুতে প্ৰায় 15খন নদী যাক ৰাষ্ট্ৰীয় জলপথ হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছে এই অঞ্চলবিলাকতো বিভিন্ন আঁচনি লোৱাৰ আমাৰ হাতত সিদ্ধান্ত আছে আৰু উত্তৰ পূৰ্বাঞ্চলৰ ত্ৰিপুৰাই হওক মিজোৰামেই হওক মণিপুৰেই হওক মেঘালয় হওক অৰুণাচল হওক নাগালেণ্ড হওক অসম হওক এই ছিকিম সকলো অঞ্চলতে ভাৰত চৰকাৰৰ তৰফৰ পৰা জলপথ উন্নয়নৰ বাবে বিভিন্ন আঁচনি ইতিমধ্যে হাতত লোৱা হৈছে গতিকে সেইবিলাকক উন্নয়ন কৰাৰ বাবে আমি উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজৰ সহযোগিতা বিচাৰিছোঁ এইখিনি কথাকে কৈ মই স্থানীয় জিলাৰ উপায়ুক্ত আৰক্ষী অধীক্ষকক মই ধন্যবাদ জনাইছোঁ স্থানীয় জিলা প্ৰশাসনে এই ক্ষেত্ৰত বহুত সহায় কৰিছে আৰু আগন্তুক দিনত মই মাননীয় অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকে জনাইছোঁ ইয়াত এটা পোৰ্ট যিহেতুকে ডেভেলপ কৰিব লাগিব আৰু BCPL উৎপাদিত সামগ্ৰী NIL উৎপাদিত সামগ্ৰী আৰু ডিগবৈ ৰিফাইনাৰী উৎপাদিত সামগ্ৰী নৰ্থ ইষ্টাৰ্ণ কোলফিল্ড মাৰ্ঘেৰিটা উৎপাদিত সামগ্ৰী আৰু ফাৰ্টিলাইজাৰ নামৰ পৰা সামগ্ৰী এনেধৰণে বিভিন্ন চৌদিশে থকা চাহ উদ্যোগৰ সামগ্ৰীবিলাক যাতে এই ডিব্ৰুগড় ৰিভাৰ পোৰ্টৰ পৰা কলকাতালৈ লৈ যাব পৰা যায় তাৰ কাৰণে আমি ইয়াৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ অসম চৰকাৰৰ আমাক সকলো সময়তে সহযোগিতা লাগিব ইতিমধ্যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱাৰ কথা কৈছে আৰু স্থানীয় আমাৰ জনপ্ৰিয় সাংসদ ৰামেশ্বৰ তেলী ডাঙৰীয়াইতো এই বিষয়ক লৈ তাহানিৰ প্ৰায় সজাগ আৰু সচেতন তেখেতে চিঠি লিখা কথাটো সঁচা আৰু তেখেতে আন্তৰিকতাৰে বিচাৰিছে যে এই নদীখনৰ দাঁতিত বিভিন্ন ধৰণৰ আন্তঃগাঁথনি হওক আৰু ৰাইজে সংস্থাপন পাওক গতিকে মই আৰু বেছি দীঘলীয়া নকৰোঁ সদৌ শেষত मैं हमारी NF रेलवे की जनरल मैनेजर अंशुल गुप्ता जी को और उनकी साथी हमारे मिश्र जी को DRM दोनों को मैं मिनिस्ट्री ऑफ पोर्ट शिपिंग वाटरवेज की तरफ से विशेष रूप से धन्यवाद देता हूं आप लोगों ने अपने रेलवे माननीय मंत्री अश्विनी वैष्णव जी के निर्देश के मुताबिक आप लोगों ने सही समय पे सही कदम उठाया इसके लिए आप धन्यवाद के पात्र है सारे रेल मंत्रालय को मैं धन्यवाद देता हूं और हमारे बंदोपाध्याय जी बड़े कमर्ट है इनलैंड वाटर्स अथॉरिटी ऑफ इंडिया की उनकी विशेष कदम के जरिए आज सारे अपने अधिकारी साथियों को भी इस विषय पर जागरूक किया और एक साथ इन कार्यक्रम को आगे बढ़ाने का भी काम किया मैं उनको भी धन्यवाद देता हूं और रामेश्वर तेली जी को आप विशेष रूप से धन्यवाद देता हूं आपने हर पल इस विषय पर अपने अनुभव अपने व्यक्त की और इस सारे कार्यक्रम को हमारे सफलपूर्वक उसको संपूर्ण बनाने के सिलसिले में सहयोग किया इसके लिए आपको भी धन्यवाद के पात्र है और আজি ইয়াত থকা माननीय उपाचार्य হাজৰিকা ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ और লগতে ধন্যবাদ জনাইছোঁ অসম চৰকাৰৰ আমাৰ ভাস্কৰ পেগু ডাঙৰীয়া পাৰ্থ পেগু ডাঙৰীয়া তেখেতকো ধন্যবাদ জনাইছোঁ ইনলেণ্ড ৱাটাৰ ট্ৰান্সপৰ্টৰ যিগৰাকী সঞ্চালক আৰু ইয়াৰ উপৰিও আমাৰ ডিব্ৰুগড় ডেভেলপমেণ্ট অথৰিটি লগতে ডিব্ৰুগড় মিউনিচিপাল বোৰ্ড সকলোকে মই ধন্যবাদ জনাইছোঁ আৰু স্থানীয় মৰাণ সমষ্টিৰ ৰাইজ আৰু লাহোৱাল ডিব্ৰুগড় ধেমাজি ডিব্ৰুগড় দুইখন জিলাৰ ৰাইজক মই বিশেষভাৱে ধন্যবাদ জনাইছোঁ কাৰণ আপোনালোকে আজি এই অনুষ্ঠানটোত উপস্থিত থাকি অনুষ্ঠানটোৰ গুৰুত্ব বৃদ্ধি কৰিলে হোষ্ট বৃদ্ধি কৰিলে আৰু অনুষ্ঠানটো সফল হোৱাত আন্তৰিকতাৰে সহযোগিতা আগবঢ়ালে তাৰ বাবে আপোনালোকৰ শ্ৰীচৰণত মই কোটি কোটি প্ৰণাম জনাইছোঁ আৰু লগতে ধন্যবাদ জনাইছোঁ আমাৰ সাংবাদিক বন্ধুসকল তেখেতসকলেও আমাৰ সৈতে বহুত কষ্ট স্বীকাৰ কৰি এই অনুষ্ঠানটো কভাৰ কৰিবৰ কাৰণে যিখিনি পদক্ষেপ লৈছে তাৰ বাবে ধন্যবাদ জনাইছোঁ আৰু ধন্যবাদ জনাইছোঁ আমাৰ মৰাণ সমষ্টিৰ বিধায়ক চক্ৰ গগৈ ডাঙৰীয়াৰ সহধৰ্মিনী পহেলিকা শৰ্মা ডাঙৰীয়ানে তেখেতকো মই ধন্যবাদ জনাইছোঁ আৰু লগতে ধন্যবাদ জনাইছোঁ আমাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰম শ্ৰদ্ধাৰ সকলো উপস্থিত ৰাইজক তেখেতসকলে আজি আহি পেলাই আমাক যি আশীৰ্বাদ দিলে তাৰ বাবে আপোনালোকৰ ওচৰত মই চিৰ কৃতজ্ঞ এইখিনি কথাকে কৈ মই মোৰ বক্তব্য সামৰিছোঁ ধন্যবাদ ভাৰত মাতা কি
भारत माता की जय हिंद। আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ মাননীয় মন্ত্ৰী মহোদয়ৰ সবল তথা বলিষ্ঠ বক্তব্যই উপস্থিত সকলোকে আমাক অনুপ্ৰাণিত কৰিলে আৰু আমি আশাবাদী মাননীয় মন্ত্ৰী মহোদয়ৰ সবল তথা বলিষ্ঠ নেতৃত্বত